নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? মোৰ ভালেই। আজি মই আপোনালোকৰ আগত আমলখি আচাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে চাবচোন। ঘৰতে বনাবলৈ লৈছিলোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ। এই ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো অলপ দীঘল, শেষলৈকে চালে আপোনালোকে কেনেকৈ বনাইছোঁ গম পাব। গতিকে আহক ভিডিঅ'টো চাওঁ আমি। আমলখিখিনি এনেকৈ পানীত তিয়াই ধুই ল'ব লাগে, নহ'লে বালি চালি লাগি থাকে। পাৰোঁতে ধূলি বালি লাগি থাকে, নোধোৱাকৈ বইল কৰি দিলে মানে বেয়া। এইদৰে ধুই ল'ব লাগে। আমাৰ ঘৰতে গছ আছে এজোপা, ইমান ডাঙৰ নাই হোৱা, হ'লেও বুঢ়া হৈছে আৰু। পাৰি পানি আচাৰকে বনাওঁ ঘৰত খাবলৈ, আৰু মোৰ দোকান আছে, দোকানত বিকিবলৈও লাগে। আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আমলখি আচাৰ বনোৱাটো। ঘৰত খাবলৈ বনাইছোঁ, আপোনালোককো দেখাইছোঁ কেনেকৈ বনাইছোঁ। এইখিনি উতলিছে আৰু এতিয়া বেছি কোমল হ'বলৈ দিব নালাগে, অলপ টান হৈ থকাত কাঢ়ি থৈ দিব লাগে, নহ'লে আমলখিটো খাবলৈ অকণমান লিকটীয়া হ'ব লাগে। আচাৰটো ভাল লাগে খাই, বেছি কোমল হ'লে বেয়া লাগে। অলপ কোমল হ'লে অকণমান ফাট ওলালে আৰু নমাই ৰ'দত দুদিন এদিন দিলেও হ'ব, চোকা ৰ'দত। কাঢ়িব হৈয়ে গ'ল আৰু। এয়া মই আলু পিটিকা খাই ভাল পাওঁ, জুইত আলু ভৰাই থৈ দিছোঁ। পিটিকাটো খাই ভাল লাগে, আলু দেখাইছোঁ আপোনালোকক। এইখিনি বইল কৰা হৈ গৈছে। এইখিনি আমলখি শুকুৱাই আনিছোঁ। এইখিনি অলপ টান হ'লে ভাল, আমলখিটো তাৰমানে আচাৰত ভৰাই দিয়াৰ লগে লগে পাছত অলপ টান হৈ থাকিলে বহুত দিন যায়, আৰু কোমল হৈ থাকিলে কিবা ভেৰভেৰীয়াগতে হৈ যায়। অলপ লিকটীয়াগতে হ'লে ভাল। এইটো শুকুৱাই আনিছোঁ। এতিয়া এইখিনি মছলা ভাজিব লাগিব, ভাজি খুন্দি পানি আচাৰত দিব লাগিব। ইয়াত সৰিয়হ আছে, বগা সৰিয়হ, আৰু জিৰা আছে, আৰু ক'লা জিৰা আছে, আৰু চফ আছে, আৰু আজৱাই আছে, সকলো মিক্স আছে, ধনিয়া আছে। এয়া হৈছে শুকান জলকীয়া আৰু বিহ জলকীয়া মই শুকুৱাই থৈছিলোঁ। এইবোৰ দি তাৰপিছত ভাজি পানি খুন্দি লগত দি দিম। এয়া হৈছে আদা আৰু নহৰু। আদা নহৰু অলপ পিচি পানি ৰ'দত শুকুৱাই দি দিলে আচাৰৰ গোন্ধটো ভাল লাগে। এইখিনি অলপ ভাজিব লাগিব, বেছি ভাজিব নালাগে, অলপ গৰম কৰি ভাজি খুন্দি পানি। বৰ বেছি গুৰি হ'লেও বেয়াহে আচাৰত, অলপ ডখৰ হৈ থাকিলে ভাল। আৰু জলকীয়াখিনিও ভাজি দিম। জলকীয়া ভাজি গুৰি কৰি দি দিলে মানে কালাৰটো ধুনীয়া হৈ যায়, আৰু জ্বলাও হয়। মই বেছিকৈ দিছোঁ জলকীয়া, আপোনালোকে কমকৈও দিব পাৰে, কাৰণ আমাৰ ইয়াত মোৰ দোকানত বিকিবৰ কাৰণে বনাইছোঁ। ইয়াত জ্বলাটো বেছি খায়, জ্বলা তাহাঁতক মানুহবোৰক জ্বলাটোহে লাগে, জালে ধৰি গৈছে। এইখিনি এতিয়া খুন্দি ৰেডি কৰি ল'লোঁ। এইখিনি মছলা, এইখিনি হ'ল আদা আৰু নহৰু, এইখিনি হ'ল শুকান জলকীয়া গুড়ি।
এইটো তেল বেছি নিদিওঁ মই ভাজোঁতে, অলপ দিওঁ। তাৰপাছত অলপ গৰম কৰি দি দিব লাগে। এইখিনি আমলখি মোৰ কেঁচাতে পাৰোঁতে 3 কেজিমান হ'ব। এতিয়া শুকুৱাই দিলত অলপ শুকাই গ'ল। এতিয়া এইখিনি ইয়াত দি দিওঁ তেলতে। বেছি ভাজিব নালাগে, এনেই অলপ ভাজিব লাগে। গৰম তেলত অলপ ভাজি দিলে ভাল। নিমখ দি দিছোঁ, জোখত নিমখটো দি দিলোঁ। হালধি এচামুচমান দি দিব লাগে, কালাৰটো ভাল হ'ব। এইখিনি মছলা অলপ এতিয়া দি দিছোঁ, তাৰপিছত নমোৱাৰ পাছত দি দিব লাগিব। এতিয়া জলকীয়া দি দিছোঁ। জলকীয়া কালাৰটো ধুনীয়া হৈছে, আৰু ৰং গুড়ি, মছলা, জলকীয়া আৰু দি দিলে বেছি ধুনীয়া হ'ব কালাৰটো। এইখিনি এতিয়া ইয়াত কাঢ়ি থৈ দিম। কাঢ়ি আকৌ মিলাই পানি অলপ ৰ'দত দি দিম মছলাবোৰ সোমাবলৈ। আৰু মছলা অলপ দি দিছোঁ। এইখিনি জলকীয়া গুড়ি দি দিছোঁ। এইখিনি নহৰু, আদা। এইখিনি বিজলকীয়া শুকুৱাই থৈছিলোঁ। এইখিনি এতিয়া কালাৰটো কেনেকুৱা লাগিছে চব, ধুনীয়া লাগিছে। এইখিনি আমলখি আচাৰ আপোনালোকেও বনাব। মই দোকানতো বিকোঁ, ঘৰত খাবলৈও বনাইছিলোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, দেখালোঁ আপোনালোকক। এইখিনি মই বৈয়ামত ভৰাই দিলোঁ। এয়া চাওক আপোনালোকে, এইখিনি চাওক। আজিলৈ এতিয়া এয়া আচাৰ তৈয়াৰ হৈ গ'ল। দুদিনৰ পাছত খাব পৰাই হ'ব।
তেতিয়াহ'লে আজিলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব। মই এনেকৈ আচাৰৰ ৰেচিপি দি থাকিম আপোনালোকক। তেনেকৈ ভালকৈ নাজানো, তথাপিও শিকিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। চব